নমস্কাৰ শ্ৰদ্ধা শিক্ষাগুৰুসকল নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে লগতে 2013 চন আৰু 2021 চনত বঞ্চিত সকলো সমস্যাৰ শ্ৰদ্ধা শিক্ষাগুৰুসকলক মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সংগ্ৰামী অভিনন্দন যাচিলোঁ। শ্ৰদ্ধা শিক্ষাগুৰুসকল, আজি মাৰ্চৰ 2 তাৰিখ। আজি আমাৰ 12টা শিক্ষক সংগঠনৰ যিখন একত্ৰিত মঞ্চ অৰ্থাৎ শিক্ষক সন্মিলন মঞ্চ, এই শিক্ষক সন্মিলন মঞ্চত মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে তেখেতসকলৰ যি দ্বিবাৰ্ষিক অধিৱেশন, এই অধিৱেশনৰ মুকলি সভাৰ উদ্বোধনৰ কাৰণে তেখেত গৈছিল আৰু তেখেতে তাতে কোৱা সংবাদ মাধ্যমৰ সন্মুখত কোৱা কেইটামান কথা আৰু আমাৰ সংগঠনৰ সকলো সংগঠনবিলাকৰ মানে যিটো একত্ৰিত হোৱাৰ পিছত যিটো শক্তি, বৰ্তমান যি প্ৰাদেশিকৰণ কৰিবৰ কাৰণে চৰকাৰে গৈ আছে, তাত 2017-18 চনৰ যিখন পথ প্ৰাদেশিকৰণ আইন, এই আইনখনৰ কি ধাৰা সংশোধন হ'ব বা সংশোধন কৰিব চৰকাৰে বিচাৰিছে, এই সম্পৰ্কত অকণমান আলোকপাত কৰিব বিচাৰিছোঁ। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মই পোনপ্ৰথমতে কৈছোঁ যে যি এই 12টা শিক্ষক সংগঠনৰ যিটো একত্ৰিত শক্তি, সেইটো হ'ল শিক্ষক সন্মিলন মঞ্চ। এই শিক্ষক সন্মিলন মঞ্চৰ যিটো শক্তি, আজি এটা শক্তি, যাৰ এই শক্তিৰ প্ৰভাৱত আপোনালোকে গম পাইছিলে যে টিউটৰ সন্থা, টেট সন্থা, তাৰপিছত প্ৰাথমিক শিক্ষক সন্মিলনী, মধ্য ইংৰাজী শিক্ষক সন্থা, তাৰপিছতে হাইস্কুল চৰকাৰী হাইস্কুল সন্থা, এনেকৈ প্ৰায় 12টা শিক্ষক সংগঠন একত্ৰিত হৈছে আৰু তেওঁলোকে এখন সন্মিলিত মঞ্চ বনাইছে। আৰু এই মঞ্চ যেতিয়াই গঠিত হৈছে, লগে লগে চৰকাৰেও তেওঁলোকক অলপ সমীহ কৰিবলৈ বা তেওঁলোকৰে মুকলি সভা উদ্বোধন কৰিবৰ কাৰণে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে তাত যাবলগীয়া হৈছে। আপোনালোকে নিশ্চয় বুজি পাইছে মই কি ক'ব বিচাৰিছোঁ। অৰ্থাৎ আমি যিসকল অপ্ৰাদেশিত হৈ থকা শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰী আৰু 13 চন বা 21 চন বা 2001 চনত বঞ্চিত আমি সকলোবোৰ শিক্ষক কৰ্মচাৰী যদি একত্ৰিত হৈ থাকিব পাৰিলোহেঁতেন, তেনেহ'লে আমাৰ এই যি 12টা সংগঠনৰ যিটো সন্মিলিত শক্তিৰ যিটো শক্তি, এতিয়া এই শক্তিটোৰ সমানে আমাৰ শক্তি হ'লহেঁতেন। আৰু তেতিয়া আমি যে এতিয়া সদৌ অসম অপ্ৰাদেশিত শিক্ষক কৰ্মচাৰী সংস্থাই এই কেবিনেট চাব কমিটিখনৰ লগত আলোচনাৰ পোষকতা কৰি আছোঁ বা আলোচনাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাই আছোঁ, আবেদন কৰি আহিছোঁ বা যোগাযোগ কৰি আহিছোঁ বা প্ৰত্যাহ্বান জনাই আহিছোঁ, সেইটো অনায়াসে সফল হয়। আৰু সেইটোকে নকৰি আমি যেতিয়াই, আপোনালোকে ভালদৰে জানে, আমাৰ শিক্ষকসকলেতো জানে, অসমৰ ৰাইজে জানে, বুদ্ধিজীৱীসকলে জানে, সংবাদ মাধ্যমে জানে, তাৰপিছত যিমানবিলাক শিক্ষক সংগঠন আৰু জাতীয় দল সংগঠন সকলোবিলাকে জানে যে সদৌ অসম অপ্ৰাদেশিত শিক্ষক কৰ্মচাৰী সংস্থাই দীৰ্ঘদিন ধৰি আমি এই অৱশিষ্ট শিক্ষানুষ্ঠান আৰু প্ৰাদেশিকৰণৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে আমি আন্দোলন কৰি আহিছোঁ বা চৰকাৰৰ ওচৰত এই শিক্ষকসকলৰ ন্যায্যতাৰ বাবে দাবী জনাই আহিছোঁ। তেনে মুহূৰ্তত আপোনালোকে গম পায় যে আমি 2024 বৰ্ষৰ শেষৰ মাহটোত আমি যেতিয়া, অৰ্থাৎ 16 ডিচেম্বৰৰ পৰা 19 ডিচেম্বৰলৈ যেতিয়া আমি এটা অনশনৰ কাৰ্যসূচী লৈছিলোঁ, আপোনালোকে গম পায় এই অনশনৰ কাৰ্যসূচীটো এটা সৰ্বাত্মক কাৰ্যসূচী হৈছিল। গোটেই অসমতে সৰ্বস্তৰৰ মানুহৰ অন্তৰ চুই যোৱাকৈ এই কাৰ্যসূচীটো হৈছিল, যাৰ ফলশ্ৰুতিত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰাদেশিকৰণ কৰিবৰ কাৰণে ঘোষণা কৰিবলগীয়া এটা পৰিৱেশ বা পৰিস্থিতি হ'ল। আৰু যেতিয়াই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেবিনেট উপসমিতি গঠন কৰি প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিবলৈ এটা প্ৰয়াস কৰিলে, সেই মুহূৰ্ততে আমাৰ যিবিলাক দল শিক্ষকৰ, অপ্ৰাদেশিত শিক্ষকৰ যিবিলাক সংগঠন সুপ্ত হৈ আছিল বা যিবিলাকক আমি কিছুমানক বাবু সংগঠনো বুলি কৈছোঁ, তেওঁলোকে আন্দোলনকো নাহে আৰু আন্দোলন কৰা মানুহক লগত সহযোগিতাও নাথাকে আৰু পাৰিলে এই আন্দোলনলৈ আহিব খোজা শিক্ষকবিলাকক বাধা দিয়ে
বা পেপাৰ ষ্টেটমেণ্ট দিয়ে যে আমি অমুকটো সংগঠনে, অৰ্থাৎ তেওঁলোক 5জন, কিন্তু তেওঁলোকে সদৌ অসম নাম লয়। এই 5জন 6জন 7জন এনেকুৱা শিক্ষক, আৰু তেওঁলোকে সদৌ অসম নামটো লৈ মানে তেওঁলোকে এটা প্ৰেছ বিবৃতি দি দিয়ে যে আমি আন্দোলনৰ কাৰ্যসূচী লোৱা নাই, গতিকে শিক্ষকসকল তাতে নাযাব। এনেধৰণৰ কাৰুকাৰ্য বা দুষ্কাৰ্য কৰি অহা যিকেইটা সংগঠন, এই সংগঠনকেইটাই দৌৰা-দৌৰি লাগিল মেমৰেণ্ডাম দিয়াৰ কাৰণে। আৰু তাৰ ফলশ্ৰুতিত আজি সদৌ অসম অবাধিত শিক্ষক কৰ্মচাৰী সংস্থা এতিয়া অপ্ৰাসংগিক হৈ গৈছে। এই সংস্থাটোক অপ্ৰাসংগিক কৰাৰ কাৰণে এই অপশক্তিবিলাকে চেষ্টা কৰি শেহতীয়াকে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিলে যে চৰকাৰে হয়তো ক'বলৈ বাধ্য হ'ল, তেওঁলোকে ইমান দিন প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আছিল, এই প্ৰত্যাহ্বানৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে তেওঁলোকে কি কৰিলে, এই দল সংগঠনবিলাকৰ মেমৰেণ্ডামৰ ওপৰত গইনা লৈ আমাৰ সদৌ অসম অবাধিত শিক্ষক কৰ্মচাৰী সংস্থাক আলোচনাৰ কাৰণে আমাক আমন্ত্ৰণ জনোৱা নাই বা আলোচনাৰ কোনো প্ৰস্তুতি চলোৱা নাই। এতিয়া তাৰ ফলত আমাৰ লাভ কি হ'ল? আজি মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে সুন্দৰভাৱে কৈছে যে 1/1/6 চনৰ আগত যিবিলাক শিক্ষানুষ্ঠানৰ পাৰ্মিশ্যন আছে, ৰিকগনাইজ আছে, এফিলিয়েশ্যন আছে, কনকাৰেঞ্চ আছে, এই শিক্ষানুষ্ঠানবিলাককে এই প্ৰাদেশিকৰণৰ আওতাত লৈ পুনৰবাৰ তেওঁলোকক বিবেচিত কৰাৰ কাৰণে চৰকাৰে প্ৰস্তাৱ কৰিছে বুলি তেওঁ ব্যক্ত কৰিলে। এতিয়া ইয়াৰ পৰা লাভ কি হ'ব? এই মেমৰেণ্ডাম দি বহি বা মেমৰেণ্ডাম দি পেলাই যিবিলাকে অকণমান মানে আগস্থান ল'ব বিচৰা বা নিজক জাহিৰ কৰিব বিচৰা বা ফটো উঠি ৰাইজক দেখুৱাব বিচৰা এই ব্যক্তিসকলৰ লাভ কি হ'ল? আৰু যিসকলে আন্দোলন কৰিছিল বা আন্দোলন কৰিও কি মানে সেই সংগঠনবিলাককো মানে তেল পানী যোগাই আছিল, এই মানুহবিলাকৰ কি হ'ল? এইটো এটা ডাঙৰ প্ৰশ্ন। লাভ আমাৰ কি হৈছে? মানে এই আকৌ অৰ্থাৎ 2017-18 চনৰ যিখন পথ প্ৰাধিকৰণ আইন, এই আইনখনৰ মাত্ৰ নিমিত্ত মাত্ৰ সংশোধন হ'ব, কিছুমান ধাৰা উপধাৰা সংশোধন হ'ব, আৰু যিবিলাক ধাৰা উপধাৰা সংশোধন কৰিলে আটাইখিনি শিক্ষানুষ্ঠান আৰু আটাইখিনি শিক্ষক কৰ্মচাৰী প্ৰাদেশিকৰণৰ আওতালৈ নাহিব, এনেধৰণৰ পৰিকল্পনা চৰকাৰে কৰি আছে। আৰু তাৰ কাৰণে আমি সদৌ অসম অবাধিত শিক্ষক কৰ্মচাৰী সংস্থাই এটা আনুষ্ঠানিক আলোচনা বিচাৰি আছো। এই আনুষ্ঠানিক আলোচনা বিচৰা কথাটোকো কিছুমানে হয়তো উপহাস কৰিছে। এতিয়া আপোনালোকে আৰু কিছুদিন পিছত আকৌ গম পাব আপোনালোকে যে ই চৰকাৰে আমাক আলোচনালৈ কিয় নামাতিলে। যদি আমাৰ লগত আলোচনা নকৰাকে যদি এই আইনখন যদি সংশোধনৰ কিবা কৰে, তেতিয়া গম পাব যে তেওঁলোকে আচলতে এই সংস্থাৰ লগত আলোচনা কৰিলে সৰ্বস্তৰৰ শিক্ষানুষ্ঠান আৰু সৰ্বস্তৰৰ শিক্ষক বঞ্চিত হৈ থকা, অৰ্থাৎ প্ৰাদেশিকৰণৰ পৰা বাদ পৰা শিক্ষক কৰ্মচাৰীৰ সমস্যাখিনি আমি এই আলোচনাত উপস্থাপন কৰিম, আৰু আমাৰ যিখিনি বক্তব্য থাকিব এই বক্তব্যখিনিত আমি প্ৰতিশ্ৰুতি দিব পাৰোঁ যে আমি যিখিনি বক্তব্য ৰাখিম সেইখিনি আইনগত আৰু যুক্তিসংগতভাৱে আমি বক্তব্যখিনি ৰাখিম। এই কথাখিনিতে অকণমান শংকিত হৈ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে আমাক এই মানে আলোচনালৈ মাতিব বিচৰা নাই। আৰু ইতিমধ্যে এই আলোচনালৈ মাতিব নিবিচৰাৰ গইনাটো হ'ল যে সংগঠনবিলাকে আমাক কি দিছে? মেমৰেণ্ডাম। এতিয়া চাওক, মেমৰেণ্ডামটো কি বস্তু? আমি যদি চাওঁ বা আমি শিক্ষক মানুহ, মেমৰেণ্ডাম অসমীয়া শব্দটো হ'ল স্মাৰক পত্ৰ। স্মাৰক মানে মনত পেলাই দিয়া। আমি মনত পেলাই দিলেই চৰকাৰে আমাক প্ৰাদেশিকৰণ কৰিব নেকি? চাওক, 2021 চনৰ পৰা এতিয়া 2025 চনলৈ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ লগত বহুতবাৰ আলোচনা হৈছে। 2022 চনত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আমাৰ সংস্থাৰ আলোচনা হৈছে। আলোচনাৰ যিবিলাক ভিত্তি আছিল, যিবিলাক বিষয়বস্তু আছিল, আমি যিবিলাক সমস্যা তেখেতৰ সন্মুখত উপস্থাপন কৰিছিলোঁ, ঠিক তেনেদৰে আকৌ দ্বিতীয়টো আলোচনা আমাৰ হ'ব লাগিছিল, কিন্তু দ্বিতীয়টো আলোচনাও আমাৰ অনুষ্ঠিত নহ'ল। ইয়াত নোহোৱাৰ কাৰণবিলাক চৰকাৰ নহয়, এই আলোচনা নোহোৱাৰ কাৰণবিলাক আমি শিক্ষকবিলাক। আমাৰ শিক্ষকবিলাকৰ মাজতে বহুতৰে নেতা হোৱা, বহুতৰে মানে নেতৃত্ব লোৱা, আৰু বহুত ধৰণৰ মানে অভিলাষ লৈ, বহুত ধৰণৰ অভিসন্ধি লৈ আমাৰ শিক্ষক সমাজখনৰ মাজত, অৰ্থাৎ অপাৰিহিত শিক্ষক সমাজখনৰ মাজত কিছুমান মানুহ ক্ষুব্ধ হৈ আছে, যিবিলাকৰ উদ্দেশ্য প্ৰাদেশিকৰণ নহয়। তেওঁলোকৰ উদ্দেশ্য হ'ল যে আমাৰ এই সংস্থাটোক বা
বৰ্তমানৰ যি নেতৃত্ব, এই নেতৃত্বক কেনেকৈ মানে লাট মাৰি আমি নেতৃত্ব ল'ব পাৰোঁ। আৰু বহুতৰ এনেকুৱা হ'ল যে 2023 চনত যেতিয়া আমি দিল্লীলৈ গ'লোঁ, দিল্লীৰ পৰা ঘূৰি অহাৰ পিছত এনেকুৱা এটা ধাৰণা, এনেকুৱা এটা পৰিৱেশ হৈছিল যে চৰকাৰে আমাক মাতিব, আলোচনা কৰিব, এনেকুৱা পৰিৱেশত লগে লগে ভাবিলে যে আমি এতিয়া মানে আগত যাব লাগে, আৰু আগত গৈ আমি কিবা সুবিধা ল'ব লাগে। আৰু তেনেকুৱা অভিলাষ লৈ আচলতে সেই দুষ্কাৰ্যবিলাক কৰাৰ কাৰণে আমি দিন দিন, বছৰ বছৰ, মাহ মাহ পতিত হৈ আছোঁ। এতিয়া কথাটো হ'ল, মোৰ কথা এটাই কথা, আমাৰ সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ এটাই কথা যে আমি যি কৰিম প্ৰত্যাহ্বান আৰু আলোচনাৰ মাজেৰে কৰিম। আলোচনাবিলাক প্ৰত্যাহ্বানমূলক হ'ব, আৰু প্ৰত্যাহ্বানমূলক আলোচনাত দাবী থাকে, আমি দাবী কৰিব পাৰিম। আৰু যিবিলাকে এতিয়া মেমৰিণ্ডাম দিলে তেওঁলোকেতো দাবী কৰিব পৰা নাই। তেওঁলোকে শিক্ষামন্ত্ৰীৰ পৰা 1 মিনিট, 2 মিনিট, 5 মিনিট সময় লৈছে, আৰু সেই 5 মিনিটত শিক্ষামন্ত্ৰী মহোদয়ে তেখেতসকলক ওলোটাই মানে বুজাই বঢ়াই পঠাই দিছে। তোমালোক কাৰোবাকতো এনেকুৱাও কৈছে যে তোমালোক আৰু স্কুল চিস্কুল বাদ দি কালি টোপোলা বান্ধি এতিয়া ঘৰলৈ যোৱা, বেলেগ কাম কৰা, এনেকুৱা কথাও কৈছে। তাৰপিছতো আমাৰ শিক্ষকবিলাকে কিন্তু মানে এনেকৈ 2জনে, 3জনে, 4জনে সংগঠন বা সন্থা বনাই তাতে যাবলৈ বাদ দিয়া নাই। আজিকালি সন্থা বনোৱাটো মানে কিছুমানৰ কাৰণে একো ডাঙৰ কথা নহয়। কম্পিউটাৰত এটা পেড বনালে 20 টকা দি, আৰু 50 টকা দি এটা চিল বনালে, হৈ গ'ল সংগঠন। লগত যদুৰাম, মধুৰাম বা ৰাম, ৰহিম, কৰিম 4জন বা 5জন মানুহ লগত ল'লে। এই পৰিৱেশবিলাক আমি যদি পৰিত্যাগ কৰিব নোৱাৰোঁ, আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে মই এই আইনখনৰ কথা কৈছোঁ, এই আইনখনত আমাৰ LP স্কুলবিলাকৰ দুটা মেইন বস্তু, এইটো হ'ল ভেৰিফিকেশ্যন ৰিপৰ্টটো, ইনস্পেকশ্যন ৰিপৰ্ট, আৰু ডাইচ কোডটো। এতিয়া ইনস্পেকশ্যন ৰিপৰ্টটো যদি 6 চনৰ আগতটো মানি লৈ, ডাইচ কোডটো যদি 14 চন বা 13 চনত ধৰি লয়, তেতিয়াহ'লে LP স্কুল কিমানখন প্ৰাদেশিকৰণৰ আওতাত আহিব? ঠিক তেনেদৰে পাৰ্মিশ্যন, ME স্কুলত যদি পাৰ্মিশ্যন বিচাৰে, তেতিয়াহ'লে ME স্কুলটো এখনো ME স্কুল প্ৰাদেশিকৰণৰ আওতাত নাহিব। হাই স্কুলখিনি কথাটো কৈছে ক্লাছ 8টোক প্ৰথম ক্লাছ ধৰিব, কিন্তু 25টা মেট্ৰিক দিয়া ল'ৰা ছোৱালী লাগিবই, 30% লাগিবই। এইটো এফালে ধৰি এফালে এৰি দি এফালে যেতিয়া টাইটকৈ ধৰিব, তেতিয়াতো 80খনতকৈও বা 70খনতকৈও বেছি স্কুল আওতাত নাহিব। আমাৰ হাতত পৰিসংখ্যা আছে এইবিলাক। তাৰপিছত ছিনিয়ৰ ছেকেণ্ডাৰী বা হাই ছেকেণ্ডাৰী যদি কনকাৰেঞ্চ বিচাৰে, এক চৰাইগত কনকাৰেঞ্চ যদি বিচাৰি আছে, এতিয়া মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে কোৱাৰ নিচিনাকৈ, তেতিয়াতো এখনো ছিনিয়ৰ ছেকেণ্ডাৰী নাহিব। 3খন নে 4খন স্কুলৰ 6 চনৰ আগত কনকাৰেঞ্চ আছে, তেওঁলোকে কিবা কাৰণত 21 চনত প্ৰাদেশিকৰণ নাপালে, সেই 3-4খন ছিনিয়ৰ ছেকেণ্ডাৰী বা হাই ছেকেণ্ডাৰী আহিব। ঠিক তেনেদৰে কলেজৰ যদি NOC বিচাৰি যদি কৰে, তেতিয়াতো 12খন বা 13খন কলেজ প্ৰাদেশিকৰণ হ'ব, বাকীবিলাক বঞ্চিত হ'ব। এই ক্ষেত্ৰত আমাৰ আলোচনাৰ প্ৰাসংগিকতা আছে নে নাই, আলোচনাৰ প্ৰয়োজন আছে নে নাই, আপোনালোকে নিজে বিচাৰ কৰক। যদি মই ভুল কথা কৈছোঁ আপোনালোকে ক'ব। মেমৰিণ্ডাম দিলে, এতিয়া ময়ো যদি এখন মেমৰিণ্ডাম দি থৈ আহোঁ, সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থা, আমিও গৈ যদি এখন মেমৰিণ্ডাম দি থৈ আহোঁ, তাৰপিছত গোটেই বজাৰখনৰ মানে বজাৰ শেষ হৈ যাব। তাৰপিছত চৰকাৰে নিজৰ খেয়াল খুচিমতে তেওঁলোকে সেই মেমৰিণ্ডামবিলাকৰ পৰা যিকেইটা পইণ্ট সংশোধন কৰিলে 80% শিক্ষক বাদ পৰিব, তেনেকৈ আইনখন সংশোধন কৰিব। আৰু কৰাৰ লগে লগে আমাৰ শিক্ষকসকলে কি কৰিব, আকৌ আন্দোলন কোনে কৰিব? এতিয়া আৰু আমাৰতো শিক্ষক ভাগ হৈ প্ৰায় 15-20টা সংগঠন হ'ল, ড্ৰপ সন্থা হ'ল। দুজনীয়েতো একদম ড্ৰপ সন্থাটো চাকৰি নহ'লেও তেওঁলোকে ড্ৰপ সন্থা নেৰে, তেওঁলোকক ড্ৰপ সন্থা লাগিবই, চাকৰি নহয় জানে, তেওঁক চাকৰিও নালাগে। তেওঁ নিজে কয়, বহুকেইটা ভইচ ৰেকৰ্ডিঙত কৈছে যে মোক চাকৰি নালাগে, মোক চাকৰিৰ দৰকাৰ নাই, কিন্তু মই সন্থা কৰিব লাগিব। এজনীৰ ইতিমধ্যে এজ অভাৰ হৈছে, তেওঁৰ কোনো এনৰলমেণ্ট নাই, কোনো আওতাতে নপৰে, তেওঁ সভানেত্ৰী হৈ আছে। ঠিক তেনেদৰে আৰু বহুত এনেকুৱা আছে। মইতো জনাত যে বহুকেইজন বিষয়ববীয়াৰ স্কুল নাই। আমাৰ এলিমেণ্টাৰী সন্থাটোৰ যিজন সভাপতি, সেই সভাপতিজনৰে আজি প্ৰায় 10 বছৰমান স্কুলে নাই, তেওঁ গুৱাহাটীতে থাকে, তেওঁ কিন্তু এলিমেণ্টাৰী সন্থাৰ সভাপতি। ঠিক তেনেদৰে আমাৰ যিটো চোৰাং সন্থা আছে, যিটো চোৰ সন্থা, এই চোৰ সন্থাটোৰ যিজন সম্পাদক, তেওঁতো আজি 2 বছৰ এনৰলমেণ্টে নাই। এখন হাইস্কুলত যদি এনৰলমেণ্ট নাথাকে, তেতিয়াহ'লে ক'ত প্ৰাদেশিকৰণ হ'ব? গতিকে আমি কাৰ লগত লাগি আছোঁ, এই কথাখিনি অলপ চাব লাগিব। চাই আপোনালোকে সিদ্ধান্ত ল'ব। সিদ্ধান্ত লোৱাটো সময় উকলি গৈছে, কাৰণ ইতিমধ্যে মেমৰিণ্ডামেদি ছেক্ৰেটাৰীত ভৰ্তি হৈ গৈছে, আৰু এই মেমৰিণ্ডামবিলাকৰ ভিত্তিত একো ভিত্তিত নহয়। কোনো মেমৰিণ্ডামৰ ভিত্তি কৰি চৰকাৰে এমেণ্ডমেণ্ট নানে। চৰকাৰৰ খেয়াল খুচিমতে এমেণ্ডমেণ্ট আনিব, আকৌ শিক্ষকসকল বঞ্চিত হ'ব। আৰু যিদিনাখনে শিক্ষকসকল
মানে একত্ৰিত হ'ব, আকৌ সংগঠিত হ'ব, পুনৰ সংগঠিত হ'ব, সেইদিনাখনে আপোনালোকৰ বয়স নাথাকিব। গতিকে কথাখিনি প্ৰাসংগিক, কোনোবাই হয়তো বেয়া পাব, বেয়া পালেও কৈছোঁ সঁচা কথা, অপ্ৰিয় হ'লেও এইখিনি সত্য কথা। মই কিং কৰ্তব্য বিমূঢ় হৈছোঁ আপোনালোকক লৈ, এই শিক্ষক সমাজখনক লৈ। এই শিক্ষক সমাজখন কি হৈছে? এই যে দোকানীবিলাক, এই বেপাৰীবিলাকে যে বেপাৰ কৰি আছে, এই যে দোকানবিলাক খুলি আছে, এই দোকানবিলাক কাৰ কাৰণে খুলি আছে? আমাৰ কাৰণে। আমি শিক্ষকবিলাকে তাতে মানে তেল পানী দি আছোঁ, সেইকাৰণে এই দোকানবিলাক চলি আছে। তেওঁলোকেতো ঘৰৰ মাটি বিক্ৰী কৰি, ঘৰৰ ছাগলী বিক্ৰী কৰিতো ইয়াতে সন্থা কৰিবলৈ অহা নাই। তেওঁলোকৰ সন্থা হ'ল বাবু সন্থা। তেওঁলোকে আন্দোলন প্ৰতিবাদ এইবিলাক নকৰে। যেতিয়াই সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই আন্দোলন কৰিব, যেতিয়াই আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিব, আন্দোলনৰ আগদিনা বিশ্বজিৎ চৰকাৰ, যোগেশ্বৰ চেতিয়া ক'ত যাব? শিক্ষামন্ত্ৰীৰ ওচৰলৈ যাব। তাৰ আগত কিন্তু বহি থাকে। ঠিক তেনেদৰে এটা সন্থাই ক'ব যে আমি আন্দোলন লোৱা নাই, কোনো আন্দোলনত নাহিব। এটা সংগঠনে কি কৰিব? আকৌ সেই একে হাইস্কুল সন্থা বুলি কোৱা যিটো সন্থা আছে, তেওঁলোকেও একদম পুৰা বাবু, ফিট বাবু। এই ফিট বাবুকেইটাই আন্দোলন কিবা কিবি এইবিলাক নাহে, তেওঁলোক একদম বহুত ডাঙৰ মানুহৰ লগত লগ লাগি আছে। আৰু এই ডাঙৰ মানুহৰ লগত লগ লাগি মেমৰেণ্ডাম দিব, পেপাৰ ষ্টেটমেণ্ট দিব যে আমি আন্দোলনৰ কাৰ্যসূচী লোৱা নাই। তেওঁলোকৰ লগত কিন্তু 15জন মানুহ। এনেদৰে আমাৰ ভেঞ্চাৰ শিক্ষক সমাজ কোন বঞ্চিত হ'ব ঠিক নাই। তথাপিতো আমি সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই এতিয়াও প্ৰত্যাহ্বান জনাই আছোঁ, আমাক আলোচনা লাগিবই। বিনা আলোচনাই প্ৰাদেশিকৰণ অসম্ভৱ। আৰু যদি বিনা আলোচনাই সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ লগত যদি আলোচনা নকৰাকৈ চৰকাৰে যদি এমেণ্ডমেণ্ট আনে, দেখিব, মই আপোনালোকক লিখি দিম, দেখিব এই শিক্ষক অৰ্থাৎ অপাধিকৃত হৈ থকা শিক্ষানুষ্ঠান আৰু এই যি বঞ্চিত, বিশেষকৈ যিখিনি প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হৈ থকা 2001, 2013 বা 2021 চনৰ যিখিনি বঞ্চিত, এই শিক্ষক কৰ্মচাৰীখিনি এজনো শিক্ষক কৰ্মচাৰী আওতালৈ নাহিব, মই আপোনালোকক লিখি দিম। আৰু কলেজসমূহৰ কথা কৈছোঁ, কলেজৰ মানুহখিনি, যিখিনি কলেজৰ শ্ৰদ্ধাৰ মানে প্ৰফেচাৰ আছে বা অধ্যক্ষ আছে, তেওঁলোকেতো কলেজৰ বুলিয়ে নাহে, তেওঁলোক কলেজৰ ছিনিয়ৰ ছেকেণ্ডাৰীখিনিও নাহে। তেওঁলোকৰ এই 3জন নে 4জন লোক লাগি এটা সংগঠন আছে। গতিকে এই কথাবিলাকে আমাৰ মানে বেয়া দিনৰ কাৰণ, দুৰ্ভাগ্যৰ কাৰণ। আমি বেলেগক দেখিলে কি হ'ব? আমিয়ে নিজক পৰিপাটি কৰিব পৰা নাই। কিমান আহ্বান জনালোঁ আমি সকলো একত্ৰিত হ'ব লাগে। নেতৃত্ব কোনে ল'ব বেলেগ কথা। আপোনালোকৰ যদি আপত্তি আছে, সমৰণ বৰাৰ সভাপতি, সমৰণ বৰা সম্পাদক হৈ থকাৰ কাৰণে যদি আপোনালোকৰ আপত্তি আছে, আপোনালোক আহক, ময়ে দৰকাৰ ৰাজহুৱা সভা এখন পাতিলোহেঁতেন। ৰাজহুৱা পাতিছোঁ, এনেকৈ বহুকেইখন ৰাজহুৱা সভা পাতিছোঁ, কিন্তু আপোনালোক নাহে, লুকাই থাকে, পলাই থাকে। কিন্তু তলে তলে এই বেয়া কামবিলাক কৰি থাকে। আৰু এই বেয়া কামবিলাকৰ ফল সমগ্ৰ শিক্ষক সমাজখনে ভোগ কৰিছে আৰু আগলৈও ভোগ কৰিবলৈ গৈ আছে। তাৰ শিক্ষাগুৰুসকল, শেষত সকলোকে পুনৰ সংগ্ৰামী অভিনন্দন যাচিলোঁ। আচলতে এইখিনি দুখত কৈছোঁ, বহুত কষ্ট হৈছে। যিসকল শিক্ষক কৰ্মচাৰীয়ে আন্দোলন কৰিছে, ধৰ্ণা কৰিছে, প্ৰতিবাদ কৰিছে, 19 দিন পৰ্যন্ত অনশন কৰিছে, 3 দিন অনশন কৰিছে, 2টা পৰ্যায়ত আমি অনশনৰ কাৰ্যসূচী লৈছোঁ। এই যিবিলাক শিক্ষক কৰ্মচাৰীয়ে ভোকে লঘনে কষ্ট কৰিছে, মহৰ কামো খাইছে, এই শিক্ষকবিলাকৰ অভিশাপে এই যিবিলাক দল সংগঠন আছে, যিবিলাক 2 নম্বৰী দল সংগঠন, এওঁলোকক পাপে ধৰিব। এওঁলোকৰ এই মানুহখিনিৰ অভিশাপত এওঁলোকৰ জীৱন দগ্ধ হ'ব। চাবচোন আপোনালোকে।